বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এয়া হ'ল মাদক দ্ৰব্য সেৱন কৰাৰ উপকাৰিতা আৰু অপকাৰিতা। মদ স্বাস্থ্যৰ কাৰণে কিমান হানিকাৰক হয় ইয়াৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়োজন আছে, কিয়নো ইয়াৰ দুষ্প্ৰভাৱৰ চিত্ৰ আপুনি আপোনাৰ প্ৰতিবেশী আৰু পৰিয়ালৰ মাজতে কিজানি দেখা পাই আহি আছে। 10,000 বা ততোধিক বছৰ আগতে মানুহে বিভিন্ন ৰূপত মদিৰা খাই আহি আছে আৰু সেই তেতিয়াৰ পৰাই ইয়াৰ 10 গুণৰ বিষয়ে চৰ্চা কৰি অহা হৈছে। পৃথিৱীত যিমান বস্তু তৈয়াৰ হৈছে তাৰ 10 আৰু গুণ দুয়োটাই বিৰাজমান আছে। এইবোৰৰ উপভোগ কৰাৰ নিৰ্দিষ্ট সীমালৈকেহে লাভালাভ পোৱাৰ যোগ্য হয় আৰু মাদক দ্ৰব্যৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। এইটো কোৱা ভুল নহয় যে মদত টনিক আৰু বিষ দুয়োটাই আছে, পাৰ্থক্য কেৱল খোৱাৰ পৰিমাণৰ ওপৰত। এটা সীমিত মাত্ৰাত মদ্যপান ৰক্ত পৰিসঞ্চালন কৰাত সহায়ক হয়। খুব সম্ভৱত টাইপ 2 ডায়াবেটিছ, টাইপ 2 ডায়াবেটিছ আৰু পিত্তথলীৰ পাথৰ গল ব্লাডাৰ ষ্টন হোৱাৰ পৰা ৰক্ষা কৰে। মদ 2 গুণযুক্ত পানীয় দ্ৰব্য হয়। মদত ইথেনল নামৰ পদাৰ্থ কণ পোৱা যায়, যিয়ে শৰীৰক বহু বেলেগ বেলেগ প্ৰকাৰৰ প্ৰভাৱিত কৰে। ইয়ে পেট, মগজু, হৃদয়, পিত্তথলী আৰু লিভাৰ বা যকৃতত প্ৰভাৱিত কৰে। ই ৰক্তত থকা কলেষ্ট্ৰল আৰু ট্ৰাইগ্লিচাৰাইডছ আৰু ইনচুলিনৰ ওপৰত প্ৰভাৱিত কৰে। ইয়ে মানসিক আৰু একাগ্ৰতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। মদ সেৱন কিমান বয়সত আৰু কিমান মাত্ৰাত কৰা সুৰক্ষিত কৰে এয়া তেওঁৰ বয়স আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে, আৰু ইয়াক সুৰক্ষিত হোৱা বা নোহোৱাৰো অনুমান কৰা কঠিন হয়। 2013 চনৰ ৰাষ্ট্ৰীয় অপৰাধ ব্যুৰৰ তথ্য মতে ভাৰতত মদ সেৱন জনিত কাৰণত প্ৰতিদিন প্ৰায় 15 জন লোকৰ মৃত্যু হয়, মানে প্ৰতি 96 মিনিটত এজন ব্যক্তিৰ মৃত্যু ঘটে। মোৰ এই লেখনিত মদ খোৱাৰ পৰা হোৱা লাভালাভৰ বিষয়ে জনোৱাত কাৰোবাক মদ খাবলৈ আৰু খোৱাজনক অধিক খোৱাৰ বাবে অনুপ্ৰেৰণা জনোৱাৰ উদ্দেশ্যে প্ৰকাশ কৰা নহয়। বাস্তৱ ক্ষেত্ৰত অইন সামগ্ৰী বা মদেই হওক সীমাতকৈ অধিক সেৱন কৰিলে ক্ষতি অনিবাৰ্য হয়। কিন্তু ভাৰতবৰ্ষৰ লোকসকলে গভীৰভাৱে চিন্তা কৰাৰ সলনি উপৰুৱাভাৱে কথাষাৰ শুনি অধিকভাৱে সেৱন কৰাহে দেখা যায়। মাদক দ্ৰব্যৰ সৈতে যাতে এনেকুৱা নহয় তাৰ বাবে গভীৰভাৱে জনাৰ প্ৰয়োজন, আৰু সীমিত পৰিমাণৰ মাদক দ্ৰব্য সেৱনত লাভালাভৰ কথা ভাবি প্ৰতিদিন ইয়াক সেৱন কৰিলে হানিকাৰক প্ৰভাৱ নিশ্চিত হ'ব। সীমিত মাত্ৰাত মদ সেৱনত উপকাৰিতা। হেল্থ বেনিফিটছ অফ ড্ৰিংকিং এলকহল ইন মডাৰেশ্যন ইন এছামিজ। উচিত অনুপাতত মদ খোৱাৰ পৰা হ'ব পৰা উপকাৰ এনেধৰণৰ, কিন্তু মনত ৰাখিব সীমিত মাত্ৰা, অন্যথা হানিকাৰক হ'ব। হৃদৰোগ হোৱাৰ বিপদ কম হোৱা। হাৰ্ভাৰ্ড ইউনিভাৰ্চিটি পাব্লিক হেল্থ স্কুলৰ এক অধ্যয়নত পোৱা গৈছে যে সীমিত মাত্ৰাত মদ সেৱনত উপকাৰী কলেষ্ট্ৰল, গুড কলেষ্ট্ৰল HDL স্তৰ বাঢ়ি যায়, যিয়ে হৃদৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। মাদক দ্ৰব্যৰ সীমিত পৰিমাণৰ সেৱন কৰিলে ইনচুলিনৰ ওপৰত কুপ্ৰভাৱ পৰে আৰু ষ্ট্ৰোক ৰোগত ৰক্তনলীত ৰক্ত জমি যোৱাত বাধা প্ৰদান কৰে। ইয়াৰ কাৰণত ধমনী, গলধন আৰু মগজুৰ ৰক্ত প্ৰবাহত ব্লক অৰ্থাৎ বন্ধ হোৱা আৰু হাৰ্ট এটেকৰ বিপদৰ পৰা ৰক্ষা পাব পাৰি। জীৱনীকাল বৃদ্ধি পায়। কেতিয়াবা কেতিয়াবা মাদক দ্ৰব্য সেৱন কৰিলে আপোনাৰ জীৱনকাল বৃদ্ধি হ'ব পাৰে। এক অধ্যয়নত এইটো কোৱা হৈছে যে কেতিয়াবা কেতিয়াবা মদ সেৱনকাৰী পুৰুষ দিনে কমেও 2 কাপ আৰু মহিলাসকলে 1 কাপ সেৱন কৰিলে মৃত্যুৰ হাৰ 18% কম হোৱা বুলি জনা যায়। বিশেষজ্ঞৰ মতে সাধাৰণতে খাদ্য খোৱাৰ সময়ত অলপ পৰিমাণৰ মদ খোৱাই উচিত পদ্ধতি বুলি কোৱা হয়। যৌন উদ্যমতা বাঢ়ে। এক নতুন পৰীক্ষণৰ তথ্যত পোৱা মতে যি ধৰণেৰে ৰেড ৱাইন হৃদৰোগত লাভদায়ক, ঠিক এনেদৰে মদ্যপানৰ দ্বাৰা নপুংসকতাতেও ভাল ফল দিয়ে। জাৰ্নেল অফ ছেক্সুৱেল মেডিচিনৰ পুস্তিকাত প্ৰকাশিত 2009 চনৰ এটা অধ্যয়ন পৰ্যবেক্ষণকাৰীয়ে কয় যে মদ সেৱনকাৰী 25 পৰা 30% নপুংসকতা সমস্যাৰ পৰা প্ৰতিকাৰ পাইছে। চৰ্দি কাহৰ পৰা পৰিত্ৰাণ। কাৰ্নেগী মেলান ইউনিভাৰ্চিটিৰ মনোবিজ্ঞান বিভাগৰ মতে য'ত ধূমপান কৰাৰ কাৰণে চৰ্দি কাহ হোৱাৰ সম্ভাৱনা বঢ়াৰ বিপৰীতে
সীমিত পৰিমাণৰ মদ সেৱন কৰিলে কাহ চৰ্দি বহুত কম হয়। এই অধ্যয়নত 1993 চনত প্ৰায় 391 জন প্ৰাপ্তবয়স্কসকলক লৈ কৰা হৈছে। নিউয়ৰ্ক টাইমছৰ মতে 2002 চনৰ স্পেনিছ গৱেষণাকাৰীয়ে পাইছিল যে প্ৰতি সপ্তাহত 8 পৰা 14 গিলাচ মদ খালে, বিশেষকৈ ৰেড ৱাইন ৰঙা মদ, বতৰ পৰিৱৰ্তনৰ পৰা হ'ব পৰা সাধাৰণ চৰ্দি কাহৰ 60% কম হোৱা দেখা যায়। ৰেড ৱাইনত থকা এন্টি অক্সিডেণ্টৰ কাৰণে সম্ভৱ হৈছে। ডিমেচিয়া সংক্ৰমণ হোৱাৰ সম্ভাৱনা কম হোৱা। নিউৰ'চাইট্ৰিক ডিজিজ আৰু ট্ৰিটমেণ্টৰ জাৰ্নেলত কোৱা হয় যে সীমিত মাত্ৰাত মদ সেৱনে এলজাইমাৰ্ছ ডিজিজ, এলজাইমাৰ ৰোগ আৰু ডিমেনচিয়া ৰোগগ্ৰস্ত হোৱাৰ সম্ভাৱনা 23% কম হোৱা দেখা যায়। এলকহলৰ কম মাত্ৰা মস্তিষ্ক কক্ষিকাবোৰক আৰু অধিক মজবুত কৰে আৰু মানসিক অস্থিৰতা বৃদ্ধি কৰাত বাধা প্ৰদান কৰে। পিত্তনলীত পাথৰ হোৱাৰ প্ৰভাৱ কম হোৱা। ইষ্ট ইংলিয়া বিশ্ববিদ্যালয়ৰ পৰীক্ষণকাৰীসকলৰ মতে প্ৰতিদিন 2 ইউনিট মদ খোৱাৰ পৰা পিত্তথলীত পাথৰ হোৱাৰ বিপদ কম হোৱা বুলি জনা যায়। কিন্তু এই কথা সদায় ধ্যান ৰখা উচিত যে অত্যধিক মদ সেৱনে স্বাস্থ্যৰ প্ৰতি হানিকাৰক বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। ডায়েবেটিছৰ সম্ভাৱনা কম হয়। এক উচ্চ অধ্যয়ন মতে সুস্থ বয়স্ক লোক যিয়ে 1 পৰা 2 গিলাচ মদ সেৱন কৰে আৰু যিজনে মদ সেৱন নকৰে তাৰ তুলনাত 2 টাইপৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বহুত কম হয়। মদ সেৱনৰ পৰা হ'ব পৰা ক্ষতি বা উপকাৰৰ ভিডিঅ' আপোনালোকে পৰৱৰ্তী সিৰিজত দেখিব পাৰিব। তাৰ বাবে আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ফলো কৰিব যাতে পৰৱৰ্তী এপিছড আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পায়। ধন্যবাদ।